নমস্কাৰ, মই পংকজে বৰ্ণিল মিক্সলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সময়ে সময়ে বেংকসমূহে সাল সলনি কৰা নীতি নিয়মসমূহে যে জনসাধাৰণৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলায় সেই বিষয়ে এই ভিডিঅ'টোত এটি আলোচনা আগবঢ়াইছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় ষ্টেট বেংক ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক। ভাৰতীয় ষ্টেট বেংকে সাল সলনি কৰা নীতি নিয়মসমূহে জনসাধাৰণৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। ভাৰতীয় ষ্টেট বেংকে এমাহত 4বাৰতকৈ অধিক টকা উলিওৱাৰ ক্ষেত্ৰত এক বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। এমাহত যদি 4বাৰতকৈ অধিক টকা উলিয়াই বা আন পে'মেণ্ট কৰে, তাৰ পাছৰ পৰা অৰ্থাৎ পঞ্চম বাৰৰ পৰা আপোনাৰ ছাৰ্ভিচ চাৰ্জ হিচাপে 17 টকা 70 পইচাকৈ কৰ্তন কৰিব। অৰ্থাৎ আপোনাৰ ষ্টেট বেংকৰ একাউণ্টৰ পৰা এক মাহত 4বাৰতকৈ অধিক অনলাইন পে'মেণ্টেই হওক বা আন যিকোনো প্ৰকাৰৰ পে'মেণ্টেই হওক কৰে, তেন্তে আপোনাৰ পঞ্চম বাৰৰ পে'মেণ্টৰ পৰা প্ৰতিটো পে'মেণ্টৰ বাবদ ছাৰ্ভিচ চাৰ্জ হিচাপে 17 টকা 70 পইচাকৈ কৰ্তন কৰা হ'ব। সেয়া কোনো নিৰ্দিষ্ট এমাউণ্টৰ কথা নাই। আপোনাৰ লাগিলে 50 টকাই আপুনি পে'মেণ্ট কৰিছে বা 1000 টকাৰে পে'মেণ্ট কৰিছে। মোদী চৰকাৰে কেছলেছ ইণ্ডিয়া ঘোষণা কৰাৰ পাছত গুগল পে', ফোনপে', পে'টিএম ইত্যাদি ব্যৱহাৰৰ সংখ্যা অত্যাধিক পৰিমাণে বৃদ্ধি হয় তথা অনলাইন পে'মেণ্টৰ এপছসমূহৰ ব্যৱহাৰ বৃদ্ধি হৈ পৰিল। ফলস্বৰূপে যিকোনো পে'মেণ্ট সাধাৰণতে অনলাইনত কৰিব ধৰিলে। সেয়েহে অনলাইন পে'মেণ্ট কৰাৰ 4টাতকৈ অধিক হ'লে আপোনাৰ ছাৰ্ভিচ চাৰ্জ হিচাপে 17 টকা 70 পইচাকৈ কৰ্তন কৰিব। তাৰ বাবে আপোনালোকে জানি ল'ব যে আপোনাৰ এমাহত কিমানটা আপুনি পে'মেণ্ট কৰিছে। ধন্যবাদ।